নিয়ম নীতি দলীয় নিয়ম নীতি নোহোৱাকৈ কেনেকৈ প্ৰাৰ্থিত্ব দিল তাৰ আমাৰ উত্তৰ দলীয়ভাৱে লাগিব। যদি 12 ঘণ্টাৰ ভিতৰতে দলীয় প্ৰাৰ্থিত্ব চেঞ্জ নকৰে আমি বিটিএডি কংগ্ৰেছ কমিটি গঠন কৰি দলীয়ভাৱে ৰাজহুৱাভাৱে মানুহক লৈ আমি দলে ভলে এই বিটিসি কংগ্ৰেছৰ নামত প্ৰাৰ্থী জয়ী কৰাই লৈ যাম। গতিকে ইয়াৰ আগতে তৰুণ গগৈয়ে আমাৰ বিটিসিখনক এনেকৈ বঞ্চিত কৰিছে। গতিকে আমি 12 ঘণ্টা সময় দিছো। যদি 12 ঘণ্টা সময়ৰ ভিতৰত যদি চেঞ্জ নকৰে 15 বছৰত শাসনত তৰুণ গগৈয়ে কি কৰিছে গোটেইখিনি ৰিপৰ্ট মোৰ হাতত আছে। মই এতিয়া খুলিবলৈ নাযাওঁ। দলীয়ভাৱে কথা পাতিলো। দলীয়ভাৱে যদি প্ৰাৰ্থী ডিসিশন নহয় সময়ত আমি ধুবুৰীৰ পৰা শদিয়ালৈকে মই জহৰে কম যে তৰুণ গগৈৰ হৈ কিমান কষ্ট কৰিছো। যদি দলীয়ভাৱে যদি প্ৰাৰ্থী সিলেকশন হয় 12 ঘণ্টাৰ ভিতৰত যদি নহয় কিন্তু আমি ধুবুৰীৰ পৰা শদিয়ালৈকে মুখ খুলিম। আজি আমাৰ মিডিয়া বন্ধুসকলক মোৰ ফালৰ পৰা ধন্যবাদ দিছো। মই এপিচিচিৰ সাধাৰণ সম্পাদিকা হিচাপে আজি ইয়াত মিডিয়াত আহিছো, কিয়নো আমাৰ যিটো কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ যিটো ব্লকবিলাক আছে, যিটো আমাৰ সমষ্টিবিলাক আছে, LAC 5টা LAC আছে আৰু এই 5টা LACতে মানে আমাৰ প্ৰাৰ্থীবিলাক দিব লাগিছিল আৰু প্ৰাৰ্থীবিলাক যিটো দিছে পৰ্বতঝাৰৰ যিটো প্ৰাৰ্থী দিছে এওঁ আমাৰ যোগ্য প্ৰাৰ্থী নহয়, কিয়নো ই আমাক এই 20 তাৰিখতে জইনিং কৰিছে আৰু ইয়াত বহুত আমাৰ ওচৰৰ পৰ্বতঝাৰৰ নিজৰ সমষ্টিৰ মানুহবিলাক আছে। সেইকাৰণে আমি এই প্ৰাৰ্থীক আমি গ্ৰহণ নকৰো আৰু সেইবিলাকে আমি ইয়াত তুলসী বিল অফিচত আমি আলোচনা কৰিলো যে গৌৰৱ গগৈ ছাৰে এই 5টা LACৰ কাৰণে আমাক প্ৰাৰ্থী দিবই লাগিব আৰু সেইটো আমি ডিস্ট্ৰিক্টৰ পৰা পঠাই দিম। যদি এইটো মানি নলয় আমাৰ গৌৰৱ গগৈ ছাৰে তেনেহলে আমি ভাবো যেনেকৈ নিজৰ প্ৰয়াত পিতৃ আমাৰ ছাৰে প্ৰয়াত পিতৃ ছাৰে যেনেকৈ কংগ্ৰেছক হেক কৰি দিছে বিটিচিত আৰু এতিয়া ভাবি আছো যে আমাক এতিয়া বাকচত কবৰ দিলে বুলি ভাবি ল'ম আৰু সেইকাৰণে ইমিডিয়েটলি আমাৰ গোসাইগাঁৱতো দিব লাগে, কিয়নো জয় ভাৰত পাৰ্টি ইয়াত আমাৰ কোনো কিবা নাই। জয় ভাৰত পাৰ্টি ইয়াত নিজিকে, কিয়নো তাত আদিবাসী সকলে দিব আৰু আদিবাসী বিলাকক সকলো নিদিব। সেইকাৰণে মই ডাঠিকৈ ক'ব পাৰো যেতিয়ালৈকে কংগ্ৰেছৰ প্ৰাৰ্থী গোসাইগাঁৱত নিদিয়ে তেতিয়ালৈকে আমি নিজিকিম। সেইকাৰণে এইটো 9 বজা ৰাতি 9 বজাতে যাতে আমি এই খবৰটো পাওঁ আৰু আমাৰ দতমাটো যাতে আমি যদি আমাৰ কংগ্ৰেছ কমিটি নাথাকে আমাৰ কিবা গোসাইগাঁৱত তেনেহলে আমি দতমাও নিজিকো, কিয়নো আমাৰ আদিবাসী মানুহবিলাক বহুত হিপাল হৈ যাব। সেইকাৰণে মই ভাবো যে 9টাৰ আগে যাতে প্ৰাৰ্থী ঘোষণা কৰে আকৌ নতুনকৈ আলোচনা কৰে। এইটোৱে মোৰ ফালৰ পৰা। অতি দুৰ্ভাগ্যজনক কথা যে আমি কোকৰাঝাৰ জিলা কমিটি পৰা আৰম্ভ কৰি ব্লক মণ্ডল আৰু বুথে আমি যিটো প্ৰাৰ্থী আমি নিৰ্বাচনৰ কাৰণে যিটো আমি পেনেল লিষ্ট দিছিলোঁ সেই পেনেল লিষ্ট মতে নোহোৱাৰ কাৰণে আজি কোকৰাঝাৰ জিলাৰ যিসকল কৰ্মী আছে সকলোৱে আজি তেওঁলোকৰ দুখ উজাগৰ কৰিছে। আজি দুখৰ কথা আমি ক'ব বিচাৰিছোঁ যে যি প্ৰাৰ্থী পৰ্বতঝাৰতো দিছে আৰু বেলেগ সমষ্টিবিলাকত দিছে এইবিলাক জিতাৰ কাৰণে তেখেতসকলে দিয়া নাই। আমাক এনেকে লাগিছে তেওঁলোকলে মানে জিলা কমিটি তেখেতৰ কোনো সম্পৰ্ক নাই। তেখেতে যিদিনাখন টিকেটৰ এপ্লিকেশ্যনৰ কাৰণে যিদিনা লাষ্ট ডেট আছিলে সেইদিনাখন তেখেতে জইনিং কৰিছে আৰু সেইদিনাখন তেখেতে টিকেটৰ কাৰণে এপ্লাইও কৰিছে আৰু তেখেতক ইয়াতে টিকেটটো প্ৰদান কৰা হৈছে। তো তেওঁ জিলাৰ লগত কোনো সম্পৰ্ক নাই, ব্লকৰ লগত কোনো সম্পৰ্ক নাই, মণ্ডলৰ লগত কোনো সম্পৰ্ক নাই, বুথৰ লগত কোনো সম্পৰ্ক নাই। নিজৰ বুথৰ লগতে তেওঁ কোনো সম্পৰ্ক নাই, নিজৰ বুথটো তেওঁ নিজেও বনা নাই। তো তেনেকুৱা এজন প্ৰাৰ্থীক দিছে যি প্ৰাৰ্থী ইয়াতে জয় কৰাটো সম্ভৱপৰ নহয়। আৰু আমি ইয়াতে গম পাইছোঁ যে ইয়াতে আমাৰ কিছুমান ইয়াতে জড়িত হৈ আছে তাক প্ৰাৰ্থীটো দিয়াৰ কাৰণে, আৰু সেই তেখেতে ইয়াক প্ৰাৰ্থীটো জয়ীৰ কাৰণে দিয়া নাই, তেখেতে ইয়াতে পৰাজিত হ'বৰ কাৰণে তেওঁলোকে ইয়াতে প্ৰাৰ্থীটো প্ৰদান কৰিছে। গতিকে আজি যিটো আমাৰ আলোচনা হ'ল এই আলোচনাত সকলোৱে কৈছে যে যিসকলক প্ৰাৰ্থীটো প্ৰদান কৰিছে বিশেষকৈ আমাৰ পৰ্বতঝাৰটো আৰু বাওখংগুৰিটো এই প্ৰাৰ্থীবিলাকো তেখেতসকলে সলনি কৰিব লাগে আৰু যিসকল 30 বছৰ 40 বছৰ ধৰি তেখেতসকলে কংগ্ৰেছত কাম কৰি আছে তেখেতলোকৰ প্ৰাৰ্থীটো প্ৰদান কৰক। যিসকলে বুথ কমিটি বনাইছে, যিসকলে মণ্ডল কমিটি বনাইছে, যিসকলে ব্লক কমিটি বনাইছে, তাত থকা কংগ্ৰেছ কৰ্মীৰ লগত যিবিলাকৰ
সহযোগ আছে তেখেতে তেনেকুৱা ধৰণৰ প্ৰাৰ্থীক প্ৰদান কৰক। তাত নিশ্চয় আমাৰ জিলা সমিতিয়ে কাম কৰিব, সহযোগ কৰিব আৰু প্ৰাৰ্থীটোক তাত জয়যুক্তি কৰিবৰ কাৰণে আনিব। আৰু এটা কথাটো হৈছে দতমা আৰু গোসাইগাঁওটো তেওঁলোকে ডিক্লাৰটো তেওঁলোকে দিয়া নাই। তেওঁলোকে আমি এনে গম পাইছোঁ সেইটো কাৰোবাৰ কাৰণে তেওঁলোকে এৰিছে, সেইকাৰণে তাত তেওঁলোকে টিকেটটো প্ৰদান কৰা নাই। এইটো কাক দিছে এইটো আমি এতিয়ালৈকে স্পষ্ট হোৱা নাই, কিন্তু আমি শুনিছোঁ যে তাতে তেখেতসকলে তাক প্ৰাৰ্থীটো বেলেগক প্ৰদান কৰিব। যদি তাত প্ৰদান কৰে তেতিয়াহ'লে তাতো একেই অৱস্থা হ'ব। তাত আমি জয়ী হোৱাৰ তেনেকৈ আমি কোনো এটা চিহ্ন আমি দেখি পোৱা নাই। গতিকে আমি আমাৰ অসমৰ সভাপতি ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়াক আমি আমাৰ জিলা ফালৰ পৰা আমি অনুৰোধ কৰিছোঁ যে যিসকল প্ৰাৰ্থীক তেওঁলোকে প্ৰাৰ্থীটো প্ৰদান কৰিছে তেওঁলোকৰ কাৰণে নতুনকৈ বিবেচনা কৰক, আৰু যিসকলে পুৰণীয়া কাম কৰি আছে তেখেতলোকক প্ৰাৰ্থীটো প্ৰদান কৰক। নিশ্চয় আমি সহযোগ কৰিম আৰু আমি কথা দিব পাৰিম যে আমি এইসকল প্ৰাৰ্থীক আমি যে জয়যুক্ত আনিব পাৰিম, সেইটো আমি নিশ্চিতভাৱে আমি কথা দিবতো পাৰিম। প্ৰদানৰ ক্ষেত্ৰত যিটো বাছনি হ'ল, বিশেষকৈ আমাৰ 5 নম্বৰ পৰ্বতজৰা বিধানসভা সমষ্টিত আমি অতিকৈ দুখিত। ইয়াতে কংগ্ৰেছ কৰ্মীসকলক গুৰুত্ব দি প্ৰাৰ্থীত্ব বাছনি হোৱা নাই। আমাৰ দলৰ নিয়ম অনুসৰি ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছ যি পেনেল পঠাইছিল সেই পেনেল মতে গুৰুত্ব দি আমাৰ দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰা হোৱা নাই, যাৰ বাবে আজি আমি কোকৰাঝাৰ জিলা কংগ্ৰেছৰ নেতৃবৃন্দ, ব্লক কংগ্ৰেছৰ নেতৃবৃন্দ, প্ৰাৰ্থীত্ব প্ৰত্যাশীসকল একত্ৰিত হৈ আমি কিছু আলোচনা কৰিলোঁ। আলোচনাৰ সিদ্ধান্ত হ'ল যে আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়ালৈ আমি লিখিব লাগে যে আমি 12 ঘণ্টাৰ ভিতৰত এই প্ৰাৰ্থীত্ব যিজনক দিছে সেইটো সলনি কৰি আমাৰ বেলেগ এজন আমাৰ জিলা কংগ্ৰেছে, ব্লক কংগ্ৰেছে বিচৰাজনক প্ৰাৰ্থীত্ব প্ৰদান কৰিব লাগে। আৰু যিটো এইটো সিদ্ধান্ত যদি সলনি নকৰে, প্ৰাৰ্থীত্ব যদি সলনি নকৰে, তেনেহ'লে BTCত থকা আমি কংগ্ৰেছ কৰ্মীসকল আমি আজীৱন কংগ্ৰেছ কৰি আহিছোঁ আৰু কংগ্ৰেছ কৰি যাম। গতিকে আমি বিকল্প এটা সিদ্ধান্ত ল'ম। আমি কংগ্ৰেছৰ হৈ আছোঁ, ৰাইজৰ কাৰণে আছোঁ আৰু কংগ্ৰেছৰ হৈ থাকিম। কিন্তু আমি কোকৰাঝাৰ জিলা কংগ্ৰেছ নিজাভাৱে সিদ্ধান্ত লৈ আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰস্তাৱ লৈছোঁ। আমি এইটো আপোনালোকক অহাকালি জনাম।